নমস্কাৰ ৬০০০ চাহ জনগোষ্ঠীয় আদিবাসী শিক্ষাৰ্থীয়ে মেট্ৰিক পৰীক্ষা দিয়াৰ পৰা বঞ্চিত হোৱাৰ যি বাতৰি সেই বাতৰিৰ পিছতে এতিয়া তুলপাৰ লগাইছে অসম কাৰণ যিসকলে এই ঝুমুৰ বিনন্দিয়া এই অনুষ্ঠানত তেওঁলোকে যি যোগদান কৰিছিলে সেই যোগদান কৰাৰ পিছতে এই অখিল গগৈ মন্তব্য কৰিছিল যে ৬০০০ যি ছাত্ৰ ছাত্ৰী আছে আদিবাসী ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকে কিন্তু এই মেট্ৰিক পৰীক্ষা দিয়াৰ পৰা তেওঁলোক বঞ্চিত হৈছে আৰু তেনে ক্ষেত্ৰতে তেওঁ চৰকাৰৰ প্ৰতি তেওঁ এটা অনুৰোধ জনাইছিলে যে তেওঁলোকক বিশেষভাৱে পৰীক্ষা এটা অনুষ্ঠিত কৰি তেওঁলোকক মেট্ৰিক পৰীক্ষাটো তেওঁলোকক দিব লাগে আৰু তেনে ক্ষেত্ৰতে এই মন্তব্যৰ পিছতে এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আহি পৰিছে হিমন্ত বিশ্ব শৰ্মাই কৈছে যে তাত যিসকল ছাত্ৰ ছাত্ৰী যোগদান কৰিছিলে ঝুমুৰ বিনন্দিয়াত সেই ঝুমুৰ বিনন্দিয়াত যিসকল ছাত্ৰ ছাত্ৰীয়ে যোগদান কৰিছে তেওঁলোক MA পাছ আৰু BA পাছ কৰা আছিলে বা কোনোৱে চাকৰি কৰি থকা বুলিও তেওঁ উল্লেখ কৰিছে গতিকে তেওঁ কৈছে যে তাত যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে মেট্ৰিক পৰীক্ষাৰ পৰা বঞ্চিত হোৱা নাই কোনো ধৰণৰ মেট্ৰিক পৰীক্ষা দিবলৈকে ছাত্ৰ ছাত্ৰীয়ে ঝুমুৰ বিনন্দিয়াত যোগদান কৰা নাই তেওঁ মন্তব্য কৰিছে যে হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে যে MA পাছ কৰা BA পাছ কৰা সকলে ঝুমুৰ বিনন্দিয়াত যোগদান কৰিছে গতিকে এই যি তুনুঙা মন্তব্য অখিল গগৈ দি থাকে অখিল গগৈ এই ধৰণৰ মন্তব্যৰ বাবে তেওঁ সকলোৱে এতিয়া ধেমেলিয়াৰ সুৰত সকলোৱে গ্ৰহণ কৰে বুলি কৈছে যে তেওঁৰ কথাৰ গাম্ভীৰ্যটো ৰাখিব লাগে বুলি মন্তব্য কৰিছে এতিয়া হিমন্ত বিশ্ব শৰ্মাই আৰু তাৰ লগতে কৈছে যে সাংবাদিক সকলকো কৈছে যে তেওঁক দেখাৰ লগে লগে অখিল গগৈক দেখাৰ লগে লগে তেওঁলোক জিটি কোৱেশ্চন যিকোনো ধৰণৰ নুসুধিবলগীয়া যি প্ৰশ্ন সেই প্ৰশ্ন সুধি তেওঁকো মানে তেওঁৰ পৰা জানিব বিচৰা যি লক্ষণ সেই লক্ষণটোৰ কাৰণেও সাংবাদিকক দোষাৰোপ কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু তেনে ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মাই কি মন্তব্য কৰিছে সেই কিছু অংশ আমি দেখুৱাব লৈছো এইটো তেখেতে এনেকে কথা ক'ব নাপায় তাতে যিবিলাক ল'ৰা ছোৱালীয়ে নাচিছে কোনোবা BA পাছ কোনোবা MA পাছ কোনোবাই বেংকত চাকৰি আছে কোনোবাই চৰকাৰী চাকৰি কৰি আছে কোনোবা টেটৰ শিক্ষয়িত্ৰী তেওঁ জ্ঞান নাই কাৰণে এই কথাবোৰ কৈ থাকে আপোনালোকে ফটোবিলাক নিজেই চাব তাত কোনোবা মেট্ৰিক দিয়া ফুল কোমলীয়া ছোৱালী আছিল নেকি তাত আপোনালোকে ইণ্টাৰভিউবোৰ টিভিত লৈ আছে কোনোবাই নিজে কৈছে যে মই শিক্ষক কোনোবাই কৈছে মই অমুক আপোনালোকে নিজে প্ৰচাৰ কৰা বাতৰি এটা পিছত মোকে সোধে আপোনালোকে যিমান ছোৱালী ইণ্টাৰভিউ লৈছিলে সকলো ছোৱালীৰে বয়সটোতো আপোনালোকে নিজেই দেখিছে সেইকাৰণে অখিল গগৈক মানুহে আজিকালি অলপ ধেমালি সুৰত কিয় লয় মই তেওঁক সদায় কৈ আছোঁ যে আপোনাৰ কোৱালিটি আছে মেচিউৰ্ড হওক এটা হেডলাইন পাবৰ কাৰণে আৰু আপোনালোকক সন্তুষ্ট কৰিবৰ কাৰণে তেওঁ যিকোনো কথা কৈ থাকে আৰু মই ভাবোঁ তেওঁৰ যিটো স্খলন তাত আপোনালোকৰো এটা ডাঙৰ ভূমিকা আছে যি টি সুধি থাকে তেওঁ যি টি কৈ থাকে বোলে মিডিয়াই পাব্লিচিটি কৰিব বাট অল পাব্লিচিটিজ আৰ নট গুড পাব্লিচিটি আজি ঝুমুৰৰ এগেইনষ্টত তেওঁ কোৱাৰ লগে লগে বাগিচাৰ মানুহবিলাকে তেওঁক বেয়া পাব এইটোতো মোৰ লাভেই হৈছে